এটা প্ৰশ্ন লৈ আহিছোঁ এইখন অসমত ট্ৰাইবেল মহিলাৰ ধৰ্ষণ ট্ৰাইবেলৰ হত্যা অসমীয়াৰ বাবে হত্যা ধৰ্ষণ বা অপৰাধ নহয় ট্ৰাইবেল মহিলাৰ ধৰ্ষণ হোৱা হত্যা হোৱা এয়া সৰু কথা গুৰুত্ব দিবলগীয়া কথাই নহয় কাৰণ আমি কাৰ্বি কাৰণ আমি মিচিং কাৰণ আমি ডিমাচা কাৰণ আমি বড়ো কাৰণ আমি ট্ৰাইবেল নমস্কাৰ মই লিটছং ৰংফাৰ কাৰ্বি জনজাতিৰ এজন গৰ্বিত অসমীয়া প্ৰথমতে নলবাৰীৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আৰক্ষীক ধন্যবাদ দিছোঁ এজন অসমীয়াৰ হিন্দু ল'ৰাৰ হত্যাৰ উত্তৰ দিছে আৰক্ষীয়ে এগৰাকী হিন্দু অসমীয়া যুৱতীক জোৰ জুলুম কৰিব কোনোবাই আমি কোনেও সহ্য নকৰোঁ কিন্তু মনত এটা প্ৰশ্নই আমাক অশান্তি কৰি আছে যে কিয় এগৰাকী জনজাতীয় বা ট্ৰাইবেল মহিলাক যেতিয়া কোনো লম্পতে অপকৰ্ম কৰে হত্যা কৰে ধৰ্ষণ কৰে তেতিয়া কোনেও কিয় মাতেই নামাতে একেবাৰে নিমাত নিৰ্বিকাৰ কেনেকৈ হৈ যায় মাত্ৰ কেইটামান মাহ আগতেই বিনা ইংটিপি নামৰ এগৰাকী কাৰ্বি মহিলাক ডিমা হাছাওত কেইটামান নৰপিশাচে মিলি ধৰ্ষণ কৰি হত্যা কৰিছিল ৰবীন্দ্ৰ ৰাণা আব্দুল হনান সত্য আচাৰ্য আৰিয়ান চৌধুৰী ৰ'জ আলীতকৈ কম অভিযুক্ত নেকি এগৰাকী ট্ৰাইবেল মহিলাগৰাকীক 5জন লম্পতে মিলি ধৰ্ষণ কৰি হত্যা কৰিছে দিল্লী নিৰ্ভয়া কাণ্ডৰ দৰে এটা ঘটনা সমগ্ৰ ভাৰতৰ এটেনশ্যন পাব লাগিছিল দুখীক শাস্তি দিবলৈ জোৰ দিব লাগিছিল এতিয়া ভাৰতৰ কথা বাদে দিয়ক আমি অসমৰ নিজৰ অসমীয়া ভাই ভনী ককাইহঁতৰ অলপ সঁহাৰি নাপালোঁ সুমিলা ৰংহাংপিক পাহৰি যায় আপোনালোকে নগাঁও ৰহাত অভিযুক্ত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ নয়নজ্যোতি বৰঠাকুৰে এগৰাকী নিৰ্দোষী 12 বছৰীয়া কণমানি ছোৱালীক ধৰ্ষণ কৰি জ্বলাই দিছিল এই কথা মনত আছে আপোনাৰ সেই প্ৰকাশ বৰঠাকুৰ নয়নজ্যোতি বৰঠাকুৰ ৰ'জ আলীৰ সমান দোষী নহয় নেকি যদি নহয় কিয় নহয় ভুক্তভোগী ট্ৰাইবেল ছোৱালী ট্ৰাইবেল মহিলা বাবে নে অভিযুক্ত কোনোবা মিয়া মুছলমান নহয় বাবে কিয় কেতিয়াও ট্ৰাইবেলসকলৰ ওপৰত নিৰ্যাতন হ'লে নলবাৰীৰ ঘটনাত আছু সংবাদ মাধ্যম ৰাজ্যৰ ডাঙৰ নামী দামী সম্পাদকসকলে মাত মাতাৰ ধৰণে মাত নামাতে মাধুৰ্য ঘৰলৈ ভুক্তভোগী যুৱতীগৰাকী ঘৰলৈ মন্ত্ৰী গৈছে MLA গৈছে খবৰ লৈছে ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য গৈছে ভাল লাগিছে কিন্তু তেওঁলোক বিনা ইংটিপিক চিনি পায়নে তেওঁৰ ঘৰলৈ এপাক যোৱা নহ'ল নে ট্ৰাইবেল মহিলা বাবেই যাব বিচৰা নাই নাইবা হয়তো এতিয়া পাহৰিলেই কিন্তু আমি পাহৰ নাই আৰু নাপাহৰোঁ আমাৰ জনজাতীয় যুৱতীৰ গাত কোনোবাই হাত দিলেই আৰক্ষী প্ৰশাসনে সমান চকুৰেই ন্যায় দিব লাগিব আৰু লাগে আজি মাধুৰ্য হত্যাকাৰী শ্মশানত কিন্তু সুমিলা ৰংহাংপি বিনা ইংটিপিৰ দৰে বহুত ট্ৰাইবেল মহিলাৰ হত্যাকাৰী মুছলমান বা মিয়া নহৈ কোনোবা বৰঠাকুৰ কোনোবাই আচাৰ্যী হোৱাৰ বাবেই মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে এইটো কেনেকুৱা ন্যায় কিয় আমাৰ মহিলা আমাৰ মানুহৰ সৈতে বাৰে বাৰে অৱহেলা অন্যায় আৰু জনগোষ্ঠীয়সকলৰ প্ৰতি এনেকুৱা ডিফাৰেঞ্চেছ এনেকুৱা বৈষম্যতা দেখুৱাৰ বাবেই অসমত অসমীয়া বৃহত্তৰ জাতি হিচাপে দুৰ্বল হৈ পৰিছে যদি এটা অন্যায়ৰ বিৰুদ্ধে মাত মাতিছে নিজৰ জনজাতীয় ভাই ভনীসকলৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে সমানেই মাত মাতক একেলগ হৈ থিয় হওক অসমীয়া হিচাপে তেতিয়াহে আমি জিকিম অসম হিচাপে কাৰণ